কি নহওক আমাক কচুৱে ছোৱালীজনী আনিলে এতিয়া ঘৰখন হেৰি পৰিপূৰ্ণ হৈ গ'ল আৰু বোৱাৰীহঁতি আমাৰ গোটেই মহিলা সমিতি গোটৰ মানুহে গোটেইখনে গম পালে নহয় আমাক কচুৱে বিয়া পাতিলে বুলি চাবলৈ আহিব নি ঠিক নাই গোটেই সোপা কৈ আছে যাম যাম বোলে বোৱাৰী চাবলৈ বোৱাৰী টিনা এইফালে ওলাই আহাচোন শাহুমা কি হ'ল কওকচোন এইবোৰ তুমি কি পিন্ধিছা হয়নে ন বোৱাৰী এইবোৰ পিন্ধা জানো এইবোৰ হেৰি তুমি পাটৰ কাপোৰযোৰ পিন্ধাকে যা আজি সেই মানুহ চাবলৈ আহিব নহয় তোমাক গম পাইছা নাই এইখনেনো কি বেয়া দেখাইছে মোক ইমান ধুনীয়া লাগিছে স্লিম স্লিম লাগিছে মানুহে চাবলৈ আহিলে ভালহে কিবা ভাল লাগিব সেই পিছত পিন্ধিবা এইবিলাক পাই এই কি বুলি কয় পাটৰ কাপোৰযোৰ পিন্ধাকে যা মানুহে বেয়া বুলি ক'ব নহয় কালি আহিছাহে ঘৰখনলৈ ন বোৱাৰীজনীয়ে যদি এনেকুৱা সেই এইবোৰ কেনেকুৱা ষ্টাইলিছ এইবোৰ পিন্ধি থকা বেয়া দেখা নহয় হ'ব আৰু তেতিয়াহ'লে মই পাটৰ কাপোৰ এযোৰকে পিন্ধোগে যাওঁ খালে খালে আৰু দেই এজনী একো নাজানে হ'বলা নিয়ম নীতি কিবা কিবি গোটেই টাউনীয়া ছোৱালী ইয়াত গাঁৱৰ মাজত আহি পেলানি এইবোৰ নক্সাগিৰি দেখুৱালে কেনেকৈ হ'ব এইবোৰ ষ্টাইল মাৰি মাৰি হে গাঁৱৰ বোৱাৰীয়ে কেনেকৈ থাকে কি কথা একো নাজানে যে চব শিকাব লাগিব এতিয়া নকলেও নোৱাৰো আমাৰ ল'ৰাটোৱে নেপালে আৰু ছোৱালী বিচাৰি পেলানি এইজনীহে পালেগে টাউনীয়া একেবাৰে ক'ৰবাৰ হেৰি ছোৱালীজনী হে কাম বন কৰিব পৰা একদম বোৱা কটা ৰোৱা তোলা চব কৰিব পৰা ছোৱালীজনী হোৱা হ'লেহে এতিয়া আঘোণমহীয়া ধান চান কাটিবগৈ লাগে এইজনী পথাৰলৈ গ'লে মোৰ ঘূৰাই হৈয়ে পৰিব যেনহে লাগিছে দেখি আৰু কিনো কম আৰু এইবোৰ ল'ৰাই হেৰি গুণী জ্ঞানী ছোৱালী আনিব নাজানে নহয় ধুনীয়া দেখি পেলাই লৈ আহিছে ছোৱালীজনী কোনদিনাখন আহি পেলাই বাপেকহঁতে ইয়াত উৎপাত কৰাহি লৈ যায়হি ছোৱালী তাকো ঠিক নাই ইয়াত মানে মই চব লোকৰ মতেহে কৰিব লাগিব মানে ইমান খং উঠিছে ৰাতিপুৱা ইমান ধুনীয়া শাৰীখন পিন্ধিছিলোঁ নালাগে বুলি কৈছে পিন্ধিবলৈ বুঢ়ীজনীয়ে আৰু কচুৱে ইমান ফাঁকি কথা ক'লে মোক সিহঁতৰ বোলে ঘৰ বনাই আছে হেনো এনেকৈ বুলি কৈছিলে ইয়াতচোন ক'তা ঘৰচোন বনোৱাই নাই গোটেই কেঁচা ঘৰ ইমান অশান্তি পাইছোঁ থাকি ৰাতিপুৱা গা ধুবলৈ গ'লোঁ বাথৰুমটো গোটেই কেঁচা গোটেই সেইবিলাকত বাঁহবিলাকত কুম জেলেকুৱা লাগি আছিলে ইমান অশান্তি লাগিছে মোৰ কেনেকৈ যে থাকিম নহয় ইয়াত মই বুজি পোৱা নাই আৰু দেই মই এতিয়া ঘৰলৈও ঘূৰি যাব নোৱাৰোঁ দেউতাহঁতে মোক চৰিয়াব এতিয়াহে ধুনীয়া লাগিছে ন বোৱাৰী লাগিছে ময়ো গা পা ধুই পেলানি ভালকৈ পিন্ধি আছোঁ পাই কোনোবা ক'ৰবাত ওলাবহি আকৌ কইনা চোৱা মানুহ কথা বতৰা পাতিব লাগিব তুমি চাহ পানী তাপানী দিবা আৰু দেই মই আলহী আহিলে কথাহে পাতিম আৰু চাহ হ'ব বাৰু বনাই দিম গেছ আছে নাই বাৰু আপোনালোকৰ গেছ দেখা নাই যে মই আমাৰ ঘৰত গেছ নাই নহয় আমি জুইতে বনাওঁ সেই খৰি আনো আৰু এনেকৈ দালি খৰিবোৰ বুটলি আনো লাগনি খৰিবোৰ এনেকৈ বনাওঁ আৰু তুমিও জুইতে বনাব লাগিব বুজিছা ইয়াত আৰু সেই অভ্যাস কৰিব লাগিব কি গেছ নাই মই কেনেকৈ বনাম চাহ এতিয়া মই জুই দিব নাজানো নহয় তিনেই উজু কেৰাচিন তেলৰ বটল এটা আছে কাষতে সেইটো ঢালি পেলাই এনেকৈ জুইচ লাগাটো মাৰি দিবা আৰু ওপৰতে সেই দালি খৰিবোৰ এনেকৈ দি দিবা হৈ যাব যদি দালি খৰি নোপোৱা পিছফালে সেই গছ এজোপা আছে নহয় আমাৰ দালি খৰিবোৰ হৈ থাকে সেইখিনি বুটলি আনিবাগে ভগৱান লাগে যদি নজ্বলে কাষতে ফুচুঙা এটা আছে নহয় সেইটো দি ফুৱাই দিবা আৰু জ্বলি যাব সেইটো কি বস্তু আকৌ ফুচুঙা আইঅ ঈশ্বৰ সেইটো ফুচুঙা নহয় ফুচুঙা বাঁহৰ চুঙা এটা থাকিব সেইটো দি ফুৱাই দিলে মানে জুইকুৰা ভালকৈ জ্বলিব বুজিছা এই পাৰিবা যোৱা পঢ়া শুনা ছোৱালী নহয় মই আগফালে বহোঁগৈ তুমি সেই চাহ তাপা বনোৱা আমি আগত খাই লওঁ তাৰপৰা আলহী আহিলে আকৌ বনাবা সেই ভগৱান মই ক'ত আহি সোমালোহি মই কেনেকৈ জুই ধৰিম এতিয়া মই নাজানোৱে জুই ধৰিবলৈ কি যে হ'ব এই বুঢ়ীজনীয়ে ক'ত মোক সেই খৰি বিচাৰি পেলাই পঠিয়াইছে কেৰাচিন তেল ঢালি পেলাই জুইকুৰা ধৰিবলৈ কৈছে মই সেইবোৰ জীৱনত কৰিয়ে পোৱা নাই আকৌ মোক কচুৱে যে একদম মিছা কথা কৈ আনিলে দেই তুমি বোলে আমাৰ ঘৰত একো অসুবিধা নোপোৱা বোলে ঘৰত থকা নিচিনা লাগিব বোলে ক'ত যে সোমালোহি ৰাতিপুৱা ফালেকে মোবাইলটো চাই আছোঁ ভালকৈ নেটৱৰ্কো নাপায়লকৈ একদম গোটেইখন দৌৰি ফুৰিছোঁ ফোন এটা কৰিবলৈ নাই পোৱা নহয় নেটৱৰ্ক চেটৱৰ্ক মোৰ যে ওলাই দৌৰ মাৰো লাগিছে ইয়াৰ পৰা কেনেকৈ যে এডজাষ্ট কৰিম নহয় মই নিজৰ মতে কাপোৰ এটা পিন্ধিব নোৱাৰোঁ ইয়াত ৰাতিপুৱা শাৰীখন পিন্ধিলোঁ শাহুমাই আকৌ বোলে একদম লাগে বোলে এখন পাটা কাপোৰ পিন্ধা আমুখে তামুখে কোনোবা আহিবহে সেইখন আৰু বন্ধুসকল দেখিছেনে কি যে দুৰ্গতি হৈছে মোৰ ইয়াত আহি সোমালোহি কালি মোক যে কচুৱে বহুত ফাঁকি দি আনিলে গম পায়নে এতিয়া মই বহুত মানে দিগদাৰ পাইছোঁ ইয়াত যাওঁ আৰু এতিয়া জুইকুৰা ধৰিবলৈ চেষ্টা কৰোঁগৈ পাওঁনে নোৱাৰোঁ আজি খণ্ডতে ইমানলৈকে আছিলে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব